Hi guys, welcome to my channel. আজি মই ভিডিওটোৰ জৰিয়তে মোদীৰ মন্ত্ৰীসভাৰ বিভিন্ন পদত কোন কি পদত আছে সেই সমূহ আলোচনা কৰিব লৈছো। তাৰ কাৰণে আমি প্ৰথমজন লৈছো ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিজনৰ নাম হৈছে ৰামনাথ কোবিন্দ। তেওঁ 14 নম্বৰ ৰাষ্ট্ৰপতি হয় বৰ্তমান। তেওঁ ৰাষ্ট্ৰপতিৰ বিষয়ে 52 পৰা 78 আৰ্টিকলত উল্লেখ কৰা আছে আৰু তেওঁ ৰাষ্ট্ৰপ্ৰধান হয়, তেওঁ ফাৰ্ষ্ট সিটিজেন হয় আৰু তেওঁ কোনে নিৰ্বাচন কৰে হেতু দিয়া আছে যে লোকসভা, ৰাজ্যসভা আৰু বিধানসভাৰ সিলেক্টেড মেম্বাৰ্স নিৰ্বাচিত সদস্যসকলে কি কৰে তেওঁক নিৰ্বাচন কৰে। নেক্সট আহিছো আমি তেওঁ কোৱালিফিকেশনৰ বিষয়ে। তেওঁ ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব, তেওঁ কমেও বয়স 35 বছৰ হ'ব লাগিব। এটো আহে কেবাবাৰো এক্সামত আহিছে আৰু আমি নেক্সট চাইছো যে তেওঁ কোনে শপত গ্ৰহণ কৰায় অথ, ঠিক আছে, শপত গ্ৰহণ কৰায় চিফ জাষ্টিস অফ ইণ্ডিয়া আৰু তেওঁ যদি নাথাকে তেতিয়া সিনিয়ৰ মোষ্ট জাজ সুপ্ৰিম কোৰ্টৰ তেওঁ কৰায়। তেওঁ কাৰ্যকাল 5 বছৰ, স্যালাৰি 5 লাখ আৰু তেওঁ ইমাৰ্জেন্সি পাৱাৰসমূহ ম্যাক্সিমাম টাইম কুৱেশ্যন আহে এক্সামত সেইসমূহ দিয়া হৈছে আৰু কোন কেতিয়া ৰাষ্ট্ৰপতি আছিল, প্ৰথম কোন, শেষৰ কোন এটো উল্লেখ কৰা আছে আপোনালোকে চাব। উপৰাষ্ট্ৰপতি, বৰ্তমানৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে ভেংকায়া নাইডু। তেওঁ 13 নম্বৰ উপৰাষ্ট্ৰপতি হয়। তেওঁ বিষয়ে আৰ্টিকল 63 উল্লেখ কৰা আছে দ্য সেকেন্ড হেড অফ দ্য ইণ্ডিয়ান ষ্টেট আৰু তেওঁক দ্বিতীয় নাগৰিক বুলি কোৱা হয়। আৰু তেওঁ নিৰ্বাচন কোনে কৰে, লোকসভা আৰু ৰাজ্যসভাৰ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ্ছবিলাকে কৰে আৰু তেওঁক শপত গ্ৰহণ কোনে কৰায়, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। তেওঁৰ কাৰ্যকাল 5 বছৰ। ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। প্ৰধানমন্ত্ৰী, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি সকলোৱে জানো। তেওঁ হেড অফ দ্য গভৰ্ণমেণ্ট হয়। তেওঁ 15th প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হয়। 4th প্ৰাইম মিনিষ্টাৰ যি একেলগে দুবাৰ প্ৰাইম মিনিষ্টাৰ হৈছে আৰু তেওঁ মিনিমাম বয়স কিমান হ'ব লাগিব প্ৰধানমন্ত্ৰী হ'বলৈ, 25 ইয়াৰ্ছ। লিষ্ট অফ অল প্ৰাইম মিনিষ্টাৰ্ছ অফ ইণ্ডিয়া, যি ইয়াৰ ওপৰত বিভিন্ন ৰিলেটেড কনচেপ্ট আহে এক্সামত কুৱেশ্যন সোধে, সেইসমূহ আমি উল্লেখ কৰিছোঁ, ভালকৈ চাব। জৱাহৰলাল নেহৰু তেওঁ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে, লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ। গুলজাৰিলাল নন্দা ফাৰ্ষ্ট এক্টিং প্ৰাইম মিনিষ্টাৰ। লাল বাহাদুৰ শাস্ত্ৰী জয় জৱান জয় কিষাণ এই শ্লোগানটো ফেমাছ হয়। ইন্দিৰা গান্ধী ফাৰ্ষ্ট লেডি প্ৰাইম মিনিষ্টাৰ হয়, এই কথাটো মনত ৰাখিব। নেক্সট আহিছোঁ আমি কাৰেণ্ট ডিফেন্স মিনিষ্টাৰ কোন হয়, তেওঁ হৈছে ৰাজনাথ সিং। তেওঁ 27তম কি হয়, ডিফেন্স মিনিষ্টাৰ হয় আৰু তেওঁ আগৰজন হৈছে নিৰ্মলা সীতাৰমণ আৰু প্ৰথমজন হৈছে বলদেৱ সিং। বৰ্তমানৰ হোম মিনিষ্টাৰ কোন হয়, অমিত শ্বাহ। তেওঁ 19তম কি হয়, হোম মিনিষ্টাৰ হয় আৰু প্ৰথমজন আছিলে চৰ্দাৰ বল্লভ ভাই পেটেল, ঠিক আছে, আৰু তেওঁক ল পাৰ্চন হিচাপেও জনা যায়। কাৰেণ্ট ফাইনেন্স মিনিষ্টাৰ কোন হয়, সেইজন হৈছে নিৰ্মলা সীতাৰমণ, ঠিক আছে। তেওঁ কি হয়, 23তম কি হয়, ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া হয় আৰু তেওঁ আগৰজন 22 নম্বৰজন আছিলে পীযুষ গোৱেল আৰু প্ৰথমজন আছিলে লিয়াকত আলী খান। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে মই সাঙুৰি লৈছোঁ। থেংকছ ফৰ ৱাচিং আৰু প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব।